নমস্কাৰ হেপী ভোগালী বিহু বুলি আপোনালোকৰ আগত শুভেচ্ছা যাচিলোঁ। আজি মই বিহু বুলি কি পিঠা বনাম আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। হয়তো মই ইমান ভাল এটা বনাব নাজানো, হ'লেও মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। চাই থাকিব ভিডিঅ'টো। মোৰ ভিডিঅ'টো ইমান এটা ভাল নহ'ব পাৰে, যিহেতু মোৰ লগত স্পীকাৰ নাই, ভিডিঅ' ষ্টেণ্ড নাই। এনেকৈ হাতেৰে ধৰি পেলাই ভিডিঅ' কৰোঁ আৰু ভাল নালাগিলেও শ্বেয়াৰ কৰিছোঁ আৰু বেয়া নাপাব আপোনালোকে। ইয়াত নাৰিকল আৰু আটা মিক্স কৰি বনাইছিলোঁ। এনেকৈ মুঠি থাকিব লাগিব অকণ টাইম আৰু অলপ ৰেষ্ট কৰি পেলাই তেলটো গৰম কৰিব লাগিব। ইয়াত মই তেল ইউজ কৰা নাই, ডাৰডা ইউজ কৰিছোঁ। আপোনালোকৰ তাত যদি ডাৰডা নাই, ৰিফাইন তেল ইউজ কৰিব পাৰিব। ৰেষ্ট কৰিব দিয়া হৈ গৈছে। এতিয়া অকণ সৰুকৈ বনাই থাকিব লাগিব আৰু তেল গৰম হৈ গ'লে এইটো ফ্ৰাই কৰি থাকিব লাগিব। চাই থাকিলেহে গম পাব কেনেকৈ বনাইছোঁ। পিঠাগুড়ি আৰু গুড় লগত মিক্স কৰি বনাইছিলোঁ তেল পিঠা। মই ৰেকৰ্ড কৰিব পাহৰিলোঁ এইটো। মোৰ ভিডিঅ'টো ইমান এটা ভাল নহ'ব পাৰে, যিহেতু মোৰ লগত স্পীকাৰ নাই, ভিডিঅ' ষ্টেণ্ড নাই। এনেকৈ হাতেৰে ধৰি পেলাই ভিডিঅ' কৰোঁ আৰু ভাল নালাগিলেও শ্বেয়াৰ কৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু মই চুজি আৰু নাৰিকল লাড়ু বনোৱাটো ৰেকৰ্ড কৰিবলৈ টাইম মেনেজ কৰিব নোৱাৰিলোঁ। বনাইছিলোঁ, কিন্তু মই ভিডিঅ' ৰেকৰ্ড নকৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু কাষতে থকা বেল আইকনটো অল প্ৰেছ কৰি দিব। ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ। বাই বাই।